এয়া আজি আমি ওলাই আহিছোঁ বতৰ গমেই পাই দেৱালীত কেনেকুৱা আৰু আজি বাই মই এয়া খোজকাঢ়ি আজি ওলাই আহিছোঁ বতৰটো অকণমান ৰ'দ দিছে কাৰণে আইতাহঁতৰ ঘৰলৈ যাম খোজকাঢ়ি আহিছোঁ আজি বহুত দিন খোজকাঢ়া নাই কাৰণে আপোনালোকক দেখাম বতৰ দেখিছেনে কিমান ধুনীয়া দেখিবলৈ ইমান ভাল লাগিছে বতাহ মাৰি আছে অলপ অলপ দেৱালীটো যদি বতৰটো এনেকুৱা কৰিলেহেঁতেন বতৰ ফেনফেনীয়া কৰি দিলে বৰষুণৰ কাৰণে কোনো ক'তো ওলাই যাব পৰা নহ'ল আৰু সেইকাৰণে আজিয়ে ওলাই আহিছোঁ সেয়া দেখিছে কিমান ভাল লাগিছে চবফালে গ্ৰীণ 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 আৰু আমি ইয়াক খোজকাঢ়ি গৈ আছোঁ আপোনালোকক দেখাম আপোনালোকে চাই থাকক পেটটো বাঢ়িছে কিজানি ক্ষীণামে অলপ বহুত বেছি আজি ৰাস্তা পুৰা নিজান হৈ আছে বন্ধ যে অফিচ একো নাই সেইকাৰণে গাড়ী মটৰ চব একদম নিজান হৈ আছে সেয়া আপোনালোকক মই দেখাম দেখিছে আজি কিমান নিজান হৈ আছে কিন্তু বা ডাকঘৰত সোমাব ডাকঘৰ খোলা আছে ডাকঘৰত সোমাই লওঁ প্ৰথমে এইটো ডাকঘৰ ডাকঘৰ সোমাম এতিয়া আজি মানুহ নাই নিজান বন্ধ গতিকে ভালেই হয় বেছি ভিৰ ভাৰত আহিলে বহুত টাইম লাগে গৈ আছোঁ গেটলৈকে টেম্পুত উঠিম গেটৰ পৰা ডাকঘৰ কাম হৈ গ'ল একে আমি আকৌ ওলাইছোঁ টেম্পু চেম্পু আছেনে নাজানো আৰু গেট পালেগৈহে গম পাম নহ'বা খোজকাঢ়ি গৈ থাকিম আৰু আজি এয়া আমি টেম্পুত আহি নামিলোঁ মিছন গেটত তাৰপাছত এয়া এতিয়া আমি আইতাহঁতৰ ৰাস্তা ফালে গৈ আছোঁ এতিয়া খোজকাঢ়ি কিবা কিবি অলপ লৈ ল'লোঁ এয়া দোকানত সোমাই মেলি সেইখিনি কৰিব নহ'লে আৰু লৰালৰিতে এতিয়া আমি গৈ আছোঁ ৰ'দ পুৰা দিছে এতিয়া একদম গা চা পুৰি গৈছে একদম গোটেই এনেই ক'লা আৰু ক'লা বগৰী গছ দেখিছেনে এই বগৰী গছজোপা আমি সৰু সৰু থাকোঁতে আইতাৰ লগত বুটলিবলৈ আহোঁ খাবলৈ বৰ ভাল এতিয়া আৰু এইবোৰ ডাঙৰ হ'লেও ক'ত আৰু এইবোৰ বিচাৰি খুচাৰি খাবলৈ সময় থাকে নাথাকে দেখিছে কিমান ডাঙৰ বগৰী গছ এজোপা আইঅ পুৰা জংঘল চংঘল হৈ গ'ল গৈ আছোঁ কেতিয়া পাম আপোনালোকক দেখাম জানো সিহঁতে ক'ৰবাত গ'ল নেকি জহিয়েদিহে গম পাব দেখিছে ইমান ডাঙৰ এজোপা বৰগছ নে কি জানো নাজানো নাম চাম ডাঙৰ মুঠতে আপোনালোকে গমেই পাইছে মই ফোপাই গৈ আছোঁ বহুত দিন খোজকঢ়া নাই যে শকতো হৈ গৈছোঁ সেইটো কাৰণে ফোপনি উঠি গৈছে পূৰা খোজকাঢ়ি লগত আমি আইতাৰ লগত আহি সৰুতে আম বিচাৰি ফুৰোঁ তেতেলী বিচাৰি ফুৰোঁ কি যে বিচাৰি ফুৰোঁ এতিয়া এইবোৰ দেখিছে ইয়াত আগতে ঢেকীয়া বুটলোঁ এতিয়া সোমাবলৈতো সাধ্যই নাই পূৰা জংঘল হৈ গ'ল ঢেকীয়া বহুত আছে কিন্তু এতিয়া হাবি হৈ গ'ল কাৰণে চাগে মানুহ নোসোমায়
আইতাহঁতৰ ঘৰ ৰাস্তা সোমাইছে মামা ল'ৰাটো ৰখি আছে দেখিছেনে গৈ আছে পাইছেগৈ কিনো কৰি আছে জানো এই গৰমখনত হয় অ' তাৰ ড্ৰেছটোকে মই কৈছোঁ সি দেখাই নহয় হয় সি হয় মামা ৰাস্তা পালোহি ব্লেকি চিধু চাহ আকৌ চিধু আমাক গম পাওঁ নি ব্লেকি এই আহিছে এয়া আমাৰ বেকে বেকে আগৰলৈ আহিছে আমাক এয়া পাইছোহি আৰু খোজকাঢ়ি কাঢ়ি কিবা মিস্ত্ৰী লাগি আছে নি বাৰাণ্ডাত লগাই আছে আমি কোনফালেদি সোমাব লাগিব পেটুৱা আহিছে নি মানে ব্লেকি আইতাহঁতৰ ঘৰ পাই গ'লোহি ফাইনেলি এইটো ঘৰত কিবা কাম লগাই আছে এয়া ঘৰত কাম লগাই আছে এইফালেদি যাম এতিয়া কি কৰি আছা জলকীয়া ঠাৰি গুচাই আছা অঁ জলকীয়া ঠাৰি ছিঙিছা আৰু কি কাটিলা ভেন্দি ভেন্দি কাটিলা আৰু জলকীয়া ঠাৰি গুচাই আছে কিবা দিছে তোমালৈ আনিছে তুমি মিঠা নোখোৱা যে তোমালৈ আনিছে মিঠা নোখোৱা নে বেছি অঁ কালাকান আনিছে কালাকান নাই সোমোৱা কালাকান আনিছে বায়ে হ'ব খাবা দেৰিকে খাবা থৈ দিয়া অঁ অঁ আহিয়ে চিপখন লাগি গ'ল এপিনে এটা দুটাই বহিলে চিপখন লাগি গ'ল মামীৰ পৰা যোগাৰ কৰি আছে এইবোৰ খানাৰ ভাত খাব বহিছো এতিয়া মামী উলিয়ালে আৰু খাই পেলাই আপোনালোকক কৈ আছো পনীৰ ভেন্দি ভাজি দাইল আৰু তাৰপাছত আকৌ ইয়াত কোমোৰা দিছে আজি বৃহস্পতিবাৰ যে সেইটো কাৰণে নিৰামিষ ঠিক আছে খাই লওঁ আৰু আপোনালোকক জনাই অমিতা দাইলত অমিতা ঠিক আছে খাই লওঁ তেতিয়াহ'লে চিনু বা খাই আছে চিনু কেনেকুৱা হৈছে আমি এতিয়া যাম আৰু মই অলপমান শুই মেলি ল'লোঁ এতিয়া ঘৰলৈ যাম মামা ছোৱালীজনীও যাব আমাৰ লগত হয়নে চিনু যাবি নি নাযায় কাইলৈ স্কুল আছে আমি এতিয়া ওলাম যাম ৰ'দটো কমিলে ঠাণ্ডা লাগিছে আপোনালোকৰ এতিয়া টাইম হৈছে 4:10 মানতে ঠাণ্ডা লাগিছে আমি যাবলৈ ওলাই আছো এতিয়া বাই 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 আমি যাওঁ দেই যাওঁ দে আমি বাই বাই আৰু মামীহঁতৰো আছে মামীহঁতৰটো নাম হৈছে ডিডি ব্লগ জিম যাওঁ দেই বাই বাই আজি আহা আহিলো এই টালি টোপোলা দি পঠাইছে এতিয়া গৈ থাকো আৰু গধূলি হৈছে টেম্পু চেম্পু পাওঁ নে নাপাওঁ নাজানো নহ'বা খোজকাঢ়ি যাব লাগিব আজি এই জুহিকো লৈ আহিছোঁ এই মামা ছোৱালীজনী জুহি দেৱালী বুলি আহিব নহ'লে কাৰণ বৰষুণ দি আছিলে মাস্কখন খুলি লৈছোঁ নহ'বা বৰষুণ দি আছিলে কাৰণে তাইও যাব নাপালে সেইটো কাৰণে আজি তাইও আমাৰ লগত আহিছে এতিয়া আমি তিনিজনী গৈ আছোঁ আৰু টেম্পু চেম্পু পাওঁ নে নাপাওঁ নাজানো আপোনালোকক একেবাৰে ঘৰৰ পৰাই লগ পাই আছোঁ মই আইতাহঁতৰ ঘৰৰ পৰা কেতিয়াবাই আহি পালোঁ আহি পাই অলপ মোৰ ক্লাছ আছিলে টিউশ্যন লৈ মেলি আজৰি হ'লোঁ আজৰি হৈ পেলাই এতিয়া মামাৰ ছোৱালীজনী অলপ প্ৰেক্টিকেলৰ কিবা কিবি আঁকিবলগীয়া আছে তাকে অলপ চলপ আঁকি আছোঁ সময় হোৱা নাই ভিডিঅ' বনাবলৈ এয়া আৰু আপোনালোকক দেখাইছোঁ প্ৰেক্টিকেল বায়ে আঁকি আছে ভিন্দে মোবাইল চাই আছে এইফালে তাই আঁকি আছে মই আঁকি আছোঁ তাই প্ৰেক্টিকেল মই ইমান ভালকে এইবোৰ আৰ্ট চাৰ্ট কৰিব নাজানো কাৰণে মই ইমান ভাল নহয় আৰু তথাপিতো আঁকি দিছোঁ আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। টেক কেয়াৰ এণ্ড বাই বাই।